একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। উত্তৰ একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম হ'ল চীন। আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো কি? উত্তৰ আমেৰিকা যুক্তৰাষ্ট্ৰত থকা দলীয় ব্যৱস্থাটো হ'ল দ্বিদলীয় ব্যৱস্থা। ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। উত্তৰ ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি। ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য উল্লেখ কৰা। উত্তৰ জনমত গঠন কৰা ৰাজনৈতিক দলৰ এটা প্ৰধান কাৰ্য। নম্বৰ 5 অসমৰ এটা আঞ্চলিক দলৰ নাম লিখা। উত্তৰ অসমৰ এটা আঞ্চলিক দলৰ নাম হ'ল অসম গণ পৰিষদ। ঝাৰখণ্ডত মুখ্য আঞ্চলিক দলটো কি? উত্তৰ ঝাৰখণ্ডৰ মুখ্য আঞ্চলিক দলটো হ'ল ঝাৰখণ্ড মুক্তি মৰ্চা। নম্বৰ 7 UPA সম্পূৰ্ণ অৰ্থ কি? উত্তৰ UPA সম্পূৰ্ণ অৰ্থ হ'ল ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স। নম্বৰ 8 ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দল কোনটো? উত্তৰ ভাৰতবৰ্ষৰ প্ৰথম ৰাজনৈতিক দলটো হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। নম্বৰ 9 কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন হৈছিল? উত্তৰ SN বেনাৰ্জীৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিল। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি? উত্তৰ ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ'ল। সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান আদি। গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে কি দলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী? উত্তৰ গণতান্ত্ৰিক ৰাষ্ট্ৰ এখনৰ বাবে দ্বিদলীয় ব্যৱস্থা বিশেষভাৱে উপযোগী কাৰণ গণতন্ত্ৰত সঘনাই সৃষ্টি হ'ব পৰা ৰাজনৈতিক সংকট দ্বিদলীয় ব্যৱস্থাত দেখা নাযায়। ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা উল্লেখ কৰা। উত্তৰ ৰাজনৈতিক দলৰ প্ৰধান বৈশিষ্ট্য চাৰিটা হ'ল সংগঠন, নীতি আদৰ্শ আৰু আঁচনি, ক্ষমতা দখলৰ বাবে আকাংক্ষা, জাতীয় স্বাৰ্থৰ প্ৰতি সন্মান আদি। 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। উত্তৰ 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম হ'ল DMK, AIDMK তামিলনাডু, আকালি দল পাঞ্জাৱ, তেলেগু দেশম অন্ধ্ৰপ্ৰদেশ, শিৱসেনা মহাৰাষ্ট্ৰ। মৰ্চা চৰকাৰ বুলিলে কি বুজা? উত্তৰ যেতিয়া কোনো এটা বিশেষ ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠনত অপাৰগ হয় তেতিয়া কেইবাটাও ৰাজনৈতিক দল একগোট হৈ চৰকাৰ গঠন কৰে। এনে চৰকাৰক মৰ্চা চৰকাৰ বুলি কোৱা হয়।